সংবিধানৰ খচৰা কমিটিত অসমৰ প্ৰতিনিধি কোন আছিল? মহম্মদ ছাদুল্লাহ। ৰাজেন্দ্ৰ প্ৰসাদে সংবিধানত কেতিয়া স্বাক্ষৰ কৰিছিল? 1949 26 নৱেম্বৰত। পৃথিৱীৰ ভিতৰতে দীৰ্ঘতম সংবিধান থকা দেশখন কি? ভাৰতবৰ্ষ। সংবিধান সভাৰ মহিলা সদস্যা দুগৰাকী কোন? বিজয়লক্ষ্মী পণ্ডিত আৰু সৰোজিনী নাইডু। সাৰ্বভৌম শব্দৰ অৰ্থ কি? সৰ্বোচ্চ ক্ষমতা থকা বা স্বাধীন। অসমৰ প্ৰথম মুখ্যমন্ত্ৰী কোন? গোপীনাথ বৰদলৈ। সংবিধানে আমাক কিমানটা মৌলিক অধিকাৰ প্ৰদান কৰিছে? 6টা। ভাৰতৰ নাগৰিকৰ মৌলিক কৰ্তব্য কেইটা? 11টা। নিৰ্দেশনাত্মক নীতিবোৰ সংবিধানৰ কিমান অংশত উল্লেখ আছে? 4ৰ্থ অংশত। নিৰ্দেশনাত্মক নীতিবোৰ কেইটা ভাগত ভাগ কৰিছে? 4টা ভাগত। নিৰ্দেশনাত্মক নীতিৰ ভাগবোৰ কি কি? অৰ্থনৈতিক নীতি, গান্ধীবাদী নীতি, আন্তঃৰাষ্ট্ৰীয় নীতি আৰু অন্যান্য। সংবিধানৰ প্ৰস্তাৱনাত কি উল্লেখ কৰা হৈছে? সংবিধানৰ লক্ষ্য আৰু উদ্দেশ্য। স্বাধীন ভাৰতৰ প্ৰথম শিক্ষামন্ত্ৰী কোন? মৌলানা আবুল কালাম আজাদ। ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰথম ভাৰতীয় মহিলা সভানেত্ৰী কোন আছিল? সৰোজিনী নাইডু। দৰ্শকসকল, ভিডিঅ'টো চাই কেনেকুৱা পালে অনুগ্ৰহ কৰি মতামত আগবঢ়াই যেন, যাতে আমি আৰু অধিক ভিডিঅ' বনাবৰ বাবে উৎসাহিত হওঁ। ধন্যবাদ।